কেতিয়াবা ভাবিছানে যিয়ে এটা হাৰুৱাত ঘৰত থাকিবলৈ ঠাই নাছিল, যিয়ে নিজৰ মাক বাপেক দুয়োজনক সৰু বয়সতে হেৰুৱাইছিল, সেয়া আজি বলিউডৰ বাদশ্বাহ বুলি জনা যায়। হয়, মই কথা কৈ আছো শ্বাহৰুখ খানৰ বিষয়ে। এজন এনে মানুহ যিয়ে নিজৰ প্ৰতিটো হাৰত নিজক শক্তি বনালে। নিজৰ জোৱাৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ জোৰত পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় অভিনেতাসকলৰ এটা হ'ল। শ্বাহৰুখ খানৰ জন্ম 1965 চনত দিল্লীত হৈছিল। তেওঁৰ সৰু বয়সতে বাপাক, তাৰ পিছত মাকো হেৰুৱাইছিল। ঘৰৰ টকাৰ অভাৱ আছিল, কিন্তু মনত আছিল এটা সপোন, কিবা এটা ডাঙৰ কাম কৰিব লাগিব। দিল্লী বিশ্ববিদ্যালয়ত পঢ়াৰ সময়তে তেওঁ থিয়েটাৰ আৰম্ভ কৰিছিল। প্ৰথমবাৰ মঞ্চত উঠি যেতিয়া অভিনয় কৰিছিল, মানুহে কৈছিল তোমাৰ মুখত একো বিশেষ আছে। তেওঁ টিভিৰ নাট চিৰিয়েলত কাম কৰিছিল, কিন্তু বলিউডত সোমাবলৈ তেনেকুৱা সহজ নাছিল। মুম্বাই আহোঁতে হাতত আছিল কেৱল কিছুমান টকা আৰু থকাৰ ঠাইও নাছিল। তথাপিও শ্বাহৰুখে কেতিয়াও হাৰ মানি নাছিল। তেওঁ কৈছিল যদি তুমি কোনো বস্তু মনৰ পৰা বিচাৰা, তাহলে সঁচাকৈয়ে সম্পূৰ্ণ বিশ্বাস তোমাৰ সহায় কৰে। 1992 চনত দিৱানা ছবিৰে তেওঁ প্ৰথম সুযোগ মেলে। তাৰ পিছত বাজিকাৰ, ডৰ, দিলৱালে দুলহানিয়া লে যায়েংগে এই ছবিসকলে তেওঁক জনপ্ৰিয়তাৰ শিখৰত লৈ গ'ল। কিন্তু শ্বাহৰুখৰ জীৱন কেৱল সফলতা নহয়, ই সংগ্ৰামৰ কাহিনীও পাতে। তেওঁ নিজৰ ভয়, ব্যৰ্থতা আৰু সমালোচনা কেতিয়াও কমজোৰি নহয়, শক্তি কৰি লৈছিল। আজি তেওঁ কেৱল এজন অভিনেতা নহয়, এজন প্ৰতীক, এজন অনুপ্ৰেৰণা। তেওঁ কয় সপোন সৰু বা ডাঙৰ নহয়, সেই সপোন সঁচা কৰিবলৈ হিম্মত ডাঙৰ হ'ব লাগে। বন্ধুসকল, যদি জীৱনত কষ্ট আছে মনত ৰাখিবা, শ্বাহৰুখ যেন হোৱা, যিয়ে হাৰ মানিব নোখোজে, হাঁহি মুখেৰে কয় পিকচাৰ এতিয়াও বাকী আছে মোৰ বন্ধু। ধন্যবাদ।